ইউটিউব চেনেল জানমণি ধ্ৰুৱ ব্লগ। আমি আজি যাব লৈছোঁ শিৱসাগৰলৈ বিশেষ কাম এটাৰ কাৰণে যাবলৈ ওলাইছোঁ। তাত গৈ পেলাই আপোনালোক দেখাই থাকিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কিনাৰত থকা যিটো বেল আইকন আছে সেইটো দবাবলৈ কিন্তু নাপাহৰিব। আজি আমি শিৱসাগৰলৈ আহিছোঁ। শিৱসাগৰ এইফালে আছে আমাৰ জিন্তু ৰুমলৈ আহিছোঁ। বৰ্তমান আমি শিৱসাগৰলৈ কাম এটাত আহিছিলোঁ। এই কামত অহাৰ কাৰণে আজি জিন্তু ৰুমলৈ সোমাই যাওঁ বোলো। ভাত এসাঁজ খাই যাবলৈ ক'লে, গতিকে ইয়াত সোমাই এতিয়া আমি ভাত খাই যাম। আৰু এইফালে আমাৰ মাইনা আছে, মাইনা এতিয়া ভাত বনাই আছে, হাঁহি আছে তাই। এইফালে চব্জি বনি আছে, ব্ৰইলাৰ, আলু, লগতে এইফালে ভাত পাতি থৈ দিয়া হৈছে। ভাত পানী খাই পেলাই গুচি যাম। আৰু যিটো কামত আহিলোঁ কালি সেই কামটো নহ'ল আৰু উপায়টো নাই। আমি এতিয়া ভাত খাবলৈ লৈছোঁ। এইফালে ব্ৰইলাৰ আছে, ব্ৰইলাৰ, আলু, এইফালে এখন কাঁহী আমি বাঢ়ি দিয়া হৈছে। এইফালে জিন্তুৱে খাব। ভাতটো খাই লওঁ তেতিয়াহ'লে। এইফালে ভাত খাই আছে, ভাত খাই আছোঁ, ব্ৰইলাৰ ভাত। আমি লগৰজনৰ ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া দলমুখ চাৰিআলি পালোহি। ভিডিঅ'টো আগলৈকে চাই থাকিব। শিৱদৌলৰ ওচৰ পালোহি। ফাইনেলি শিৱদৌল পাই গ'লোহি। আজি শিৱদৌলৰ ভিতৰত নোসোমাওঁ আৰু এনেই ছাইডেদিয়ে ঘূৰি যাম। শিৱদৌল দুৰ্গা দেৱী দৌল। এয়া শিৱসাগৰ পুখুৰীটো কিমান বিশাল চাওকচোন। এইফালে হাঁহ চৰি আছে। মাছ ওলাই এইফালে মাছ মানুহবোৰ নাযায়। এয়া বিষ্ণুদৌল হয়।